এতিয়া যদি তুমি এইবিলাককে কৰি থাকা তেনেহ'লে না অৰ্ণৱ তোমাৰ হ'ব না সি মোৰ নহ'ল যেতিয়া সি কাৰো হ'ব নোৱাৰিব আৰু অৰ্ণৱ মোৰ হোৱাৰ আশাত মই এইবোৰ কৰি থকা নাই তেনেহ'লে কিয় কৰি আছা এইবিলাক কি পাবা তুমি এইবিলাক কৰি যিদিনা এই বৰুৱা পৰিয়ালটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব মই বহুত সুখ পাম তেতিয়া না অৰ্ণৱৰ বাবে দেৱযানী থাকিব না দেৱযানীৰ বাবে অৰ্ণৱ সঁচাই যদি তই তাইৰ ককাই খৰিত হয় নহয় তই চিন্তাত ভাগি পৰিলি হয় তাইক তই বিচাৰি গলি হয় ঘৰত এনেকৈ বহি নাথাকিলি হয় তই মাৰে মাৰে এনেই কান্দিছে বুলি ভাবিছ তোৰ শৈলীয়ে কৰা নাটকৰ দৰে মিকু মোৰ জীৱনটো ধ্বংস কৰিবলৈ তাইতো কম বুদ্ধি দিয়া নাই আৰু তই তোৰ নিজৰ ভনীয়েৰকে নাইকিয়া কৰিবি অভি ৰৈ কিয় গলি মাৰ আৰে মাৰ না মোক তহঁতৰ সকলোৰে উদ্দেশ্যটো সেইটোৱে যি হওক যি নহওক মাত্ৰ মই শেষ হৈ যাব লাগে এইবোৰ তই কি বকিছ হৈছে কি তোৰ বঙহে বঙৰ শত্ৰু বুলি তই কিয় ভাবি লৈছ বিকু নাই আৰে আমি বিচাৰি উলিয়াব লাগে